हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভালেই মোৰ বৰ্তমান ভালেই আপোনালোকে নিশ্চয় হয়তো গম পাইছে যে কলকাতাত আহিছো ট্ৰেনিং কৰিব সো মই আৰু এজনে কৰিলো কোভিড টেষ্টৰ ৰিপৰ্ট আনিছিলো বাকি কিজনে আনা নাছিলে সো এতিয়া আমি ইয়াৰে গভৰ্ণমেণ্ট হস্পিটাল যাম আমি এতিয়া হস্পিটাল আহি আছো আৰু ফিটনেছৰ ৰিপৰ্ট কোনো আনা নাছিলো আমি এতিয়া আমি ফিটনেছৰ ৰিপৰ্ট লম হস্পিটালত আহি আছো হেতু কাৰণে ইয়াতে অলপ আগত গৈ পেলাই আমি বাছত উঠিম বাছৰ এক্সপেৰিয়েন্স দেখাম বাছত উঠি কেনেকুৱা লাগে তো ভাবিলো ভিডিও এটা বনাও ইয়াৰ হস্পিটালনো কেনেকুৱা তাকো দেখাম সেয়া আমাৰ পাৰ্টনাৰ আহি আছে গুটেকিটা ৰ'দত গৈ আছো ইয়াতে বাহিৰত বহুত গৰম কিন্তু ক্লাছৰুমত আৰু বেডৰুম মজা আৰু ইয়াতে খানা নহয় ফাৰ্ষ্ট ক্লাছ মজা খানা ভাত খাই কেনেকুৱা লাগিলে বঢ়িয়া লাগিছে বঢ়িয়া তো গাড়ীত বাছত উঠি পেলাই ভিডিঅ' কৰি দেখাই আছো আপোনালোকক আৰু আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব বুলি আশা ৰাখিলো আৰু যিকোনো 15 উইকত য'ত যি যাম সকলো দেখাম আৰু ৰুমটোৰ ভিডিঅ' দি আছো আপোনালোকক আমি কিন্তু ৰুমত আছো কেনেকুৱা কি কৰিছো কেনেকুৱা জেগাতো আমাক থাকিব দিছে গোটেইখিনি এ টু জেড দেখাই যাম এতিয়া বাছত বহি পেলাই দেখাই আছো আপোনালোকক তো ভিডিঅ'টো চাই যাব এয়া আমি বাছ ষ্টেণ্ডত ৰখি আছো গোটেইকেইটা বাছ আহিব এখন শাৰীয়ে গুচি গ'ল সেইটো ৰাস্তা দি বাছ আহিব আমি বাছত উঠিম উঠি কৰি যাম জেগাটো কি কয় AR হস্পিটেল নে কিবা এনেকুৱা নাম আছিলে হস্পিটেলত যাই আছো এখন বাছ আহিছে বাছৰ নাম্বাৰটো আমাক কৈ দিছে 228 সেই নাম্বাৰৰ বাছখনত গ'লে আমি হস্পিটেল পাই যামগৈ আৰু ইয়াৰ পৰা আধা ঘণ্টামান লাগিব 5 টকামান ল'ব চাগে ভাবিছোৱে কিমান মই নাজানো এখন বাছ আহিছে এয়া চাওক কলকাতা ইয়াৰ লোকেল বাছ কেনেকৈ চলে SD5 নাম্বাৰ আমাৰ বাছখন হ'ল 228 নাম্বাৰৰ বা 228 নাম্বাৰ বাছৰ কাৰণে ৱেইট কৰি আছো মানে সৰুতে আমাৰ তাতে নগাঁৱত দেখিছিলো বাছ নগাঁও মানে আমাৰ অসমত কিন্তু আজিকালি দেখিবলৈ নাইকিয়াই হৈ গ'ল বাছবিলাক এতিয়া ইয়াৰ অটো টেক্সি আচলতে ৱেইট কৰি আছে গোটেইকেইটাই মোবাইলত চাই আছে লোকেশ্যন চেক কৰি আছে লোকেশ্যন চেক কৰিছে নেকি গাড়ী নাম্বাৰ 228 হা 228 SD5 S124 এনেকুৱা হৈছে 9 টকা এইটো চাওক 54 বাছৰ ভাড়া 9 টকা আমি কোনখন যাম এইখন না 54 মিনিট 228 এইটো 9 টকা এইটো আমাৰ বাছ আহি গ'ল 228 নাম্বাৰ চাওক 228 এয়া বাছত উঠিছো এতিয়া বহি গৈছে বাছখন বহুত বেছিয়ে খালী হৈ আছে আগত চাগে মানুহ উঠিব বেৰিয়াৰ পৰা মানুহ উঠিব তো মই ভাবি লওঁ পিছত আৰু কোনোবা মানুহ চানুহ উঠিলে দেখাম আৰু মানে আজি প্ৰথম বহুত দিনৰ মূৰত বাছত উঠিছোঁ বহুত বেছি মানে কি ক'ম আৰু গৰমো লাগি আছে কিন্তু ভালো লাগি আছে ট্ৰেইনিং কৰিবলৈ আহি ইয়াতে ভাবিছিলোঁ বহুত কষ্ট হ'ব বুলি বাট কালি প্ৰথম দিনা আহিলোঁ আজি ছেকেণ্ড দিনা ইমানো কষ্টটো ফিল হোৱা নাই চাওঁ পিছলৈ কেনেকুৱা কি হয় কিন্তু ক্লাছ কৰিব লাগিব এইটো চাইডে লেডিজ হয় চ' সিহঁতকেইটা উঠি আহিলে সেইকেইটা পিছত বহিছে এয়া আমি বাছত আহি আছোঁ আমি হস্পিটেল গৈ আছোঁ হস্পিটেলখনৰ নাম MR বাগুৰ হস্পিটেল ইয়াতে ভাড়া 12 টকাকৈ ল'লে আমাৰ 5জনৰ ইয়াৰ 5টা টিকট দিলে MR হস্পিটেল বাছত গৈ আছোঁ অলপ ৰাস্তাটো দেখাইছোঁ আৰু এজন দুজনকে ভৰ্তি হৈ গৈছে
অলপ দেখাই দিছোঁ আপোনালোকক। আমি পাই গ'লোহি বাছৰ পৰা নামিব লৈছোঁ। বাছৰ পৰা নামিলোঁ, এতিয়া বাছখন যাব। পালোহি এইখন হস্পিটেলখন, MR হস্পিটেল। ঐ দুটা ব্লক আছে বুলি কৈছে দেখোন। এখন এখন আৰু এখন আছে, দুখন এই দুখন একেলগে আছে। বল বল এই ৰাস্তাটো এইফালে পাৰ হয়, এইটো ৰাস্তা পাৰ হোৱা ৰাস্তা। হ'ব এইফালে আগতো আছে পাৰ হোৱা ৰাস্তা। বৈ এইফালে বৈ এই ট্ৰাফিক চাই ল'ব। আমি আহি আছোঁ হস্পিটেলৰ ওচৰত যাম। হস্পিটেলত সোমোৱা দেখাই আছোঁ, ৰাস্তাটো পাৰ হৈ লওঁ। এটা ৰাস্তা বৰ ডাঙৰ ৰাস্তা, ৰাস্তাটো পাৰ হ'ব পাৰিমতো। এইকেইটা ৰখিব। এয়া ৰাস্তা পাৰ হৈছোঁ। এতিয়া ট্ৰেফিক ৰুল বহুত ভালকৈ ফ'ল' কৰে। আহি আছোঁ এয়া, বহুত ডাঙৰ হস্পিটেলখন দেখাম। আমি ইয়াতে দুটা হস্পিটেল আছে, চ' আমি ইটোত গ'লোঁ। ইটো বোলে নহয়, ইয়াতে টেষ্টখিনি এইখন হস্পিটেলতহে কৰে। এইখন হস্পিটেল। ত' এতিয়া আমি এখন হস্পিটেলত যাম, যাই পেলাই সুধিম টেষ্টৰ কথা। ৰাস্তা পথ পাৰ হৈ আহিছোঁ। হস্পিটেলৰ ওচৰ পাইছোঁ। হস্পিটেলত মেবি চাগে কেমেৰা কৰিব নিদিয়ে, চ' চাই লওঁ। হস্পিটেলৰ সেইটো গেট, মেইন গেট। মই যাম হস্পিটেলৰ ভিতৰত। এতিয়া আমি এখন হস্পিটেলৰ পৰা আহিলোঁ। ইয়াত বোলে ফিটনেছ চাৰ্টিফিকেট নিদিয়ে, চ' বেলেগ এখন হস্পিটেল যাব লাগিব। এতিয়া হস্পিটেলখনৰ নামটো মই নাজানো, এহেঁতে সুধিলে। মই বহি আছিলোঁ এক্সট্ৰাকৈ, ভাগৰ লাগিছিল বেছিকৈ। চ' এতিয়া ইখন হস্পিটেলত গৈ পেলাই ফিটনেছ চাৰ্টিফিকেটটো ল'ম। ত' এতিয়া আমি আহি আছোঁ। এইবাৰ আমাৰ বাছ নাম্বাৰ হৈছে কি 45B না 45B। চ' এতিয়া আমি 45B নাম্বাৰ বাছখনত উঠিম, উঠি পেলাই সেই জেগাটোত যাম। জেগাটোত যাই পেলাই ফিটনেছ ৰিপৰ্ট দিয়ে নিদিয়ে নাজানো, সেইখন এখন চৰকাৰী হস্পিটেলেই হয়। ত' এতিয়া আহি আছোঁ আৰু এনেকৈ। এয়া মটকা চাই যোৱাৰ টাইমত খাম চাগে, চাই লওঁ কি হয়। এইখিনি জেগাতে গৈ পেলাই ৰখিবগৈ লাগিব। 45B নাম্বাৰ হেৰি বাছত যাবলৈ। চাওক না ৰে, কি মজা এটা। এইখিনি জেগা কি জানো কয়, নাজানো আৰু। কি যে গাড়ী চাওক, মানে পুৰা ডিচিপ্লিন হয়। আমি এফালে যাম, বেলেগ এখন হস্পিটেল। মজা। হস্পিটেলখনৰ নাম কি আছিলে কৈ দিয়া? বাঘৰ যতীন। হা? বাঘৰ যতীন। বাঘৰ যতীন। অ'কে, আমি এতিয়া যাম। বাছ কোনখন সেইটো 47B। আমাৰ 45B আছিল না? 45B এখন 47। এই ইয়াত এখন এইফালে যাই থাকে, এইটো 47B। এয়া 47B। 2 মিনিটমান হৈ গ'ল, বাছ অহাই নাই। আমাৰ বাছখনে বেলেগ বাছ আহি আছে। আমি যিটো জেগাত যাম সেইখন বাছ অহাই নাই এতিয়ালৈকে। সেয়া গেটত চাই আছে সিহঁতে জেগাটো। এইখন বাছ, কি বাছখনৰ নাম কি ক'লে? ট্ৰাম। এইখন ডবা থাকে বাছখনত। তাক না দুটা ডবা আছে, মইতো নাজানো, এহেঁতে ক'লে এখন ট্ৰাম বুলি কয়। আগটো চাওক না, কিবা ট্ৰেইনৰ নিচিনা। এক চাইডেদিয়ে যাব পাৰি নেকি, দুটা ডবা এইখন লগাই থোৱা আছে, দুখন যায়। সেয়া বাছখন এৰিছে আৰু ভাল লাগিছে। লাইফত ফাৰ্ষ্ট দেখিছোঁ বাছখন। চাওক না কি মজা।
কেনেকুৱা লাগিছে তোমাৰ কোৱা? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। একদম মজা। 3 মাহ ট্ৰেইনিং কৰিবা আৰু মজা। হা পুৰা ক্লিন চিটি, ভাল লাগছে। অঁ ক্লিন আছে, অলপ চলপ মানে ভালে হয়, অলপ চলপ লেতেৰা আছে আৰু এইখিনি চাফা হৈ যাব চাগে। ধুনীয়া লাগিছে। এইটো মছজিদ হয় না? কোনফালে? আমাৰ ইয়াত ৰখি থকাটো আমাৰ ভুল হ'ল জেগাটো। সেই কিবা নাৰ্জাৰীয়া মোবাইলত চাই কৰি ক'লে যে আমি ইফালৰ ৰাস্তাটোদি যাব লাগিব। চ' আমি ইফালৰ ৰাস্তাটোদি গৈ আছোঁ এতিয়া, সিফালৰ ৰাস্তালৈ। ঐ ट्रैफिक रूल मानी जाबी बे, ये ब्रेक सेक नहीं मारे। ये 45B नंबर बस आ गया, हम लोग हॉस्पिटल में जाएगा। तो आप लोग बस पे उतर रहा हो, हॉस्पिटल जाएगा हम लोग। तो यार इस बस का सीट ऐसा ही है, इसका भी एक्सपीरियंस लेते हैं हम लोग। क्या बोलते हो? ऐसा एक्सपीरियंस है। यहाँ पे मेरा फेस क्लियर नहीं देख रहा है, आपको दिखाने के लिए कोशिश कर रहा हूँ बाहर। रास्ता तो केनेকুৱা লাগিছে? এতিয়া আমি বাছৰ পৰা নামিলো। বাছৰ পৰা নামাৰ পাছত আমি হস্পিটেল গৈ আছোঁ এতিয়া। হস্পিটেলখন চিনি নাপাওঁ কোনফালে যায়, গৈ আছে আগত। আমি গৈ আছোঁ হস্পিটেল। চাই পেলাই কি হয় জনাই আছোঁ আপোনালোকক, দিবনে নিদিয়ে ৰিপৰ্ট। তো এতিয়া আমাৰ হস্পিটেলত সোমাই গ'লোঁ, কিন্তু ইমাৰ্জেঞ্চিত কথা পাতিলোঁ যে ক'লে ইমাৰ্জেঞ্চি কেবিনত সোমালোঁ। তাতে ক'লে যে কি এতিয়া বহুত বেছি দেৰি হৈ গ'ল, 10টা বজাৰ পৰা 1টা বজাৰ ভিতৰতহে ফিটনেছৰ ৰিপৰ্ট দিয়ে বা ফিটনেছৰ বডি চেকআপ কৰে। চ' এতিয়া আমি কাইলৈ আহিব লাগিব। ছাৰকো আমাৰ অফিচত ছাৰক ফোন কৰি ক'লোঁ। ছাৰে ক'লে যে কি তোমালোক গুচি আহা আৰু পিছত দেখা যাব তোমালোকে কেতিয়া যাবা। চ' এতিয়া আমি গোটেইকেইটা গুচি আহিলোঁ। এতিয়া আমি যামগৈ। তো हम लोग अभी यहाँ पे लस्सी पिएगा। खाके बोलो टेस्ट कैसा है? बहुत अच्छा है, बहुत अच्छा है। गर्मी में लस्सी खाने का मजा अलग है। हाँ वो तो है, हम लोगों के लिए भी बना रहा है, हम लोग भी खाएगा। ये खा के हम लोग चला जाएगा ना, क्या सोच रहा है। तो जो भी होगा बताएगा आप लोगों को। हम लोग अभी लस्सी पिएगा। हाँ ये देखिए का लस्सी बना के हो गया, हम लोगों को देगा अभी। ये आप कितना दिन से यहाँ पे लस्सी बना रहा है? 14 साल हो गया। यहाँ पे ये बहुत फेमस है क्या? हाँ दूध का तो सब भी फेमस है ना यहाँ पे। तो आप कुछ बोलना चाहेगा? क्या बोलेगा, सब आदमी आएगा। हाँ हमको प्यार देता है। भैया की तो आई है, आसाम से आए हैं। आसाम से। हाँ माल बाजार घूम कर आया था। कहाँ? माल बाजार। माल बाजार, हाँ गुवाहाटी में है ना। हाँ तो लस्सी खा के बोलेगा आप लोग। आसाम से न्यू मंगिया, हाँ बंगाएगा डिब्रूगढ़। हाँ हाँ अच्छा है ना? अच्छा हाँ अभी तो अच्छा हुआ है। हाँ अभी तो बहुत अच्छा हो गया। लस्सी भी बहुत टेस्टी बनाया है भैया ने। देखिए लस्सी करके তো ইয়াতে আমাৰ লচ্ছি খাই ভাল লগা কাৰণে আকৌ এবাৰ খালোঁ, হয় নাই? দুবাৰ খালোঁ গোটেইকেইটাই। তো কাইলৈ বা পৰহিলৈ আকৌ আহিম ইয়ালৈ, কাৰণ হস্পিটেলৰ কামটো যিহেতু নহ'লে। তো ইয়াৰ পৰা যাম। তো ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। আৰু ৰ'ব, আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু APR ৰিলেটেড মানে ইয়াতে ট্ৰেইনিং হ'ব ন, ফাৰ্ষ্ট অসমৰ পৰা আমিয়ে আহিলোঁ। চ' একো এক্সপিৰিয়েঞ্চ নাছিলে, ইয়াত আহি যিখিনি গম পাইছোঁ। তো মোৰ ভিডিঅ'টো চাই থাকিলে ইয়াতে কি হয় নহয় সকলো ডিটেইলছ মই আপোনালোকক কৈ যাম। আপোনালোকে কমেণ্ট কৰি সুধিব যি জানিবলগীয়া আছে আপোনালোকৰ, মই জনাম মোৰ ভিডিঅ'ৰ জৰিয়তে। আৰু ইয়াতে বিভিন্ন জেগাত য'তেই নাযাওঁ সদায় এটা ব্লগ বনাম।
তাৰ এদিনৰ পিছত হ'লেও আপোনালোকৰ ওচৰত আপলোড কৰিম আগতে দিয়া নাছিলে কিন্তু মই এতিয়া দিম ইয়াতে কলকাতা যিহেতু এখন নতুন চহৰ আহিছোঁ বহুত বেছি ভাল লাগিছে ইয়াত আহি পেলাই তো এতিয়া ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ টাটা বাই বাই জয় আই অসম কচিটো খাই কমপ্লিট কৰি লওঁ বাই বাই